তামুলপুৰ মহাবিদ্যালয় আৰু তামুলপুৰ বাণিজ্য মহাবিদ্যালয় আসু গোটৰ উদ্যোগত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহৰ প্ৰয়োজনীয় পাঠ্যপুথি যোগান আৰু পৰীক্ষাৰ ফলাফল নিৰ্ধাৰিত ঘোষণা কৰাৰ দাবীত আজি এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান আৰু ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰী, সাধাৰণ সম্পাদক অনুপ কলিতা আদিকে ধৰি কেইবাজনো ছাত্ৰ নেতাকৰ্মী উপস্থিত থাকে। তামুলপুৰ মহাবিদ্যালয় আশুগত আৰু তামুলপুৰ বাণিজ্য মহাবিদ্যালয় আশুগতে দীৰ্ঘদিন ধৰি যি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অন্তৰ্গত মহাবিদ্যালয়সমূহে পাঠ্যপুথিৰ যোগানত আৰু পৰীক্ষাৰ ফলাফলসমূহৰ নিয়মীকৰণ কৰিব পৰা নাই, তাৰ যিহেতু ভুগি আছে ছাত্ৰসকলে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ ভৱিষ্যতক লৈ যি হেতালি খেলি আছে, তেওঁলোকে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি আছে, তেওঁলোকৰ ভৱিষ্যতৰ অন্ধকাৰলৈ ঠেলি আছে। তাৰ প্ৰতিবাদত আজি আমি ছাত্ৰ সন্থা ইয়াত এঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছো। কেইবাজনো ছাত্ৰ নেতাকৰ্মী উপস্থিত থাকে। কৰ্কট ৰোগক লৈ ভীতিগ্ৰস্ত হোৱাৰ এতিয়া আৰু কোনো কাৰণ নাই। অস্ত্ৰোপচাৰ অবিহনে হোমিওপেথিক চিকিৎসাৰেও নিৰ্মূল কৰিব পাৰি কৰ্কট ৰোগ। এই চিকিৎসা পদ্ধতিৰ অন্যতম বাটকটীয়া ডাক্তৰ এছ.এ. আহমেদ। ইয়াতে ট্ৰিটমেণ্ট ল'লোঁ, 3 মাহমানৰ পিছৰ পৰা মোৰ অলপ ভাললৈ আহি গ'ল, এতিয়া প্ৰব্লেম একো পোৱা নাই। ছাৰৰ ট্ৰিটমেণ্ট মই কৰিলোঁ, মোটামুটি 2 মাহৰ পিছৰ পৰাই মোৰ সুস্থলৈ মই আহিলোঁ। বৰ্তমান মোৰ কোনো ধৰণৰ অসুবিধা নাই। এছ.এ. ৰিচাৰ্চ ডায়েগনষ্টিক এণ্ড কিয়ৰ চেণ্টাৰ সকলো ধৰণৰ কৰ্কট ৰোগ নিৰ্মূলৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।